9টা 10টালৈকে অফিচ কৰি থাকে দিনত অফিচ নকৰে ৰাতিহে অফিচ কৰে 9টা 10টালৈকে অফিচ কৰে কাৰণ এই যিখিনি পইচা আহিব এই পইচাটো কি বুদ্ধি কৰি পেলাই ওলাই পেলাই সাপ্লাই দি পেলাই খাব পাৰে তাৰ কাৰণে এই মাথা মাৰি থাকে ক'ৰবাত যে কিবা বিল্ডিং বনাব লাগে ক'ৰবাত যে কিবা দালাং বনাব লাগে ক'ৰবাত যে কিবা স্কুল কলেজৰ মেৰামতি কৰিব লাগে সেইবিলাক কিবা নাই কি বুলি কয় ইয়াৰ কাৰণে সি চিন্তা নকৰে এই পইচা আহি থকাটো আমি কেনেকৈ খাব পাৰিব তাৰ কাৰণেহে মাথা মাৰি থাকে ৰাতি অফিচ কৰে 9টা 10টালৈকে দিনত নকৰে ৰাতি 9টা 10টালৈকে সি প্লেনিং কৰি থাকে এই পইচাটো কেনেকৈ ওলাই পেলাই খাব পাৰিম আমাৰ আজি তামোলপুৰ জিলা BPF দলৰ ইয়থ হওক ওমেন হওক BSU হওক মাইনৰিটি চেল হওক সকলোৱে একেলগে লগ লাগি এটা ৱৰ্কশ্বপ হৈছে কৰ্মশালা এই ৱৰ্কশ্বপত আমাৰ তামোলপুৰ জিলা 4টা না 5টা আছিল 5টা সমষ্টিৰ পৰা সকলো ৱৰ্কাৰে আহিছে আৰু খুব ভাল ডিছকাশ্যন হৈছে আপোনালোকেও শুনিছে যে আজি যিটো চৰকাৰ প্ৰমোদ বড়োৰ UPPLৰ যিটো চৰকাৰ সেইটো একদম BTCটো শেষ কৰি পেলালে আৰু প্ৰমোদ বড়োই আজি যিখিনি কাম কৰি আছে অনাবড়োসকলক জেনেৰেল মানুহসকলক মাটি কিনা বেচাৰ ক্ষেত্ৰত যিটো পাৰ্মিশ্যন সেইটো বন্ধ কৰি দিছে সেইটো খুব বেয়া আৰু এই গাঁও কৰ্তনৰ মিনিংটো সেইটোৱে মানে প্ৰমোদ বড়োই কেনেকৈ এই অনাবড়োসকলক ডমিনেট কৰি পেলাই মানে শাসন কৰিব পাৰে তাৰ কাৰণেহে সেইটো গাঁও কৰ্তনৰ বুদ্ধি যেনিবা গাঁও কৰ্তনত এই বৰ্ডাৰ এলেকাত অসমীয়া হওক ৰাজবংশী হওক মুছলিম হওক বেংগলী হওক বা যিকোনো জাতি বড়োৰ বাদে সেইবিলাকৰ গাঁওটো কৰ্তন কৰি পেলাই ইহঁতক মাইনৰিটি কৰিব বিচাৰিছে ভিতৰতো বহুত অসমীয়া বহুত মানে ৰাজবংশী বহুত আদিবাসী বহুত গোৰ্খা মানুহ আছে গাঁও কৰ্তনৰ মতলবটো হ'ল প্ৰমোদ বড়োৰ একটাই ফৰ্মুলা যে অনাবড়োসকলক কেনেকৈ ডমিনেট কৰি পেলাই মাইনৰিটি কৰি পেলাই ডমিনেট কৰি পেলাই খাব পাৰে তাৰ কাৰণেহে গাঁও কৰ্তনৰ কথাটো প্ৰমোদ বড়োই সদায় কৈ থাকে আমি কিন্তু BPF হিচাপে কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰে ইভেকশ্যন আমি ছাপোৰ্ট কৰিব নোৱাৰে ইভেকশ্যনটো কিয় ছাপোৰ্ট কৰিব নোৱাৰে কেলে মানে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিমান মানুহ আছে ইহঁতে সবেই BTCৰ বাসিন্দা হয় ইহঁতক মাটিৰ পাটাহে দিব লাগে ইভেকশ্যনৰ কথা নাহে আৰু 16টা ডিপাৰ্টমেণ্ট আমি 2003 চনৰ 10 ফেব্ৰুৱাৰীত 40টা ডিপাৰ্টমেণ্ট লৈ পেলাই আমি চুক্তি কৰি আনিছে সেই মানে আকৌ 40টা ডিপাৰ্টমেণ্টৰ ভিতৰত 16টাটো আকৌ দিছপুৰত দিলে আকৌ সি আমাৰ চুক্তিত আছিল 3rd গ্ৰেড আৰু 4th গ্ৰেডটো BTCয়ে নিজাববীয়া চাকৰি দিব পাৰে এইটোকো মানে দিছপুৰত পঠাই দিলে মুঠতে প্ৰমোদ বড়োই সব বিক্ৰী কৰি খাই আছে গেষ্ট হাউচত আজি মানুহ থাকিব নিদিয়ে এইবিলাক বহুত মুঠতে কৈ পেলাই শেষ কৰিব নোৱাৰে মই এটাই কথা কৈছোঁ প্ৰমোদ বড়ো যদি নতুন কাম কৰিছে মই দেখাত CITত 2টা নতুন স্পীড ব্ৰেকাৰ আছে এইটোকে মই দেখিছোঁ বেলেগ আৰু দেখা নাই এইবিলাক ধ্বংসই কৰি আছে আৰু কিহৰ বৰকপতি BPF দলৰ পৰিকল্পনা মানে আমি 2024ত MP ইলেকশ্যন আহি আছে ইয়াত BPF দলৰ পৰা এজন MP যাব বাছ এইটো আমি কেনেকৈ জিকাব লাগে ইয়াৰ কাৰণে আমাৰ পলিচিবিলাক চলি আছে